নমস্কাৰ আসাম গভ এক্সাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ নতুন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি আমি অসমৰ অৰ্থনীতিৰ ওপৰত কিছু MCQ আলোচনা কৰিম। এই সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে 2011-2012 বৰ্ষ অনুসৰি অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যাৰ শতকৰা হাৰ কিমান? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, অৰ্থাৎ অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যাৰ শতকৰা হাৰ হৈছে 31.98%। ভাৰতবৰ্ষৰ এই অনুপাতৰ হাৰ হৈছে 21.92%। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমত কোন চনত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হৈছিলে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক, অৰ্থাৎ 1951 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হৈছিলে। উল্লেখযোগ্য যে 1950 চনৰ 15 মাৰ্চত ভাৰতত জাতীয় পৰিকল্পনা আয়োগ গঠন হয়। 1951 চনৰ জুলাইত 5 বছৰীয়া পৰিকল্পনা খচৰা প্ৰকাশ কৰাৰ লগে লগে স্বাধীন ভাৰতত আৰ্থ-সামাজিক ক্ষেত্ৰখনত নতুন যুগৰ সূচনা হয়। অৱশ্যে প্ৰথম পৰিকল্পনা আঁচনিৰ ৰূপায়ণ 1952 চনৰ ডিচেম্বৰ মাহতহে কৰা হয়। নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ফলশ্ৰুতিত অসমত কোনটো উদ্যোগ গঢ়ি উঠিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, অৰ্থাৎ নামৰূপৰ সাৰ কাৰখানা তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ফলশ্ৰুতিত অসমত গঢ়ি উঠিছিল। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1961 চনত। এই পৰিকল্পনাৰ ব্যয় লক্ষ্য আছিল 120 কোটি টকা, কিন্তু প্ৰকৃত ব্যয়ৰ পৰিমাণ হ'ল 129.70 কোটি টকা। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা অন্ত পৰিছিল 1964 চনত। নেক্সট প্ৰশ্নটো হৈছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কোন চনত গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1958 চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন কৰা হৈছিল। 1975 চনত ই অসম আৰু মেঘালয়ৰ মাজত বিভক্ত হৈছিল। ইয়াৰ পাছত এই পৰিষদৰ এক অংশই ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন কৰে। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ, অৰ্থাৎ যোৰহাট জিলাত দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ 2020 চনৰ 20 মে'ত মুকলি কৰা হয়। মনত ৰাখিবলগীয়া যে 1970 চনৰ 25 ছেপ্টেম্বৰত গুৱাহাটীত এক চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়। বৰ্তমান এইটো পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ CTC চাহ নিলাম কেন্দ্ৰ। সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰতো ইয়াৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয়। পৃথিৱীৰ ভিতৰত প্ৰথমটো হৈছে কলম্বো চাহ নিলাম কেন্দ্ৰ, শ্ৰীলংকা। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত গ্ৰাহক সুৰক্ষা আইন বলবৎ কেতিয়া কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ, 1994 চনত ভাৰতবৰ্ষত গ্ৰাহক সুৰক্ষা আইন বলবৎ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক, জাগিৰোড জিলাত বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন অৱস্থিত। জাগিৰোড হৈছে মৰিগাঁও জিলাৰ দ্ৰুতগতিত বৰ্ধিত আৰু বিকশিত বাণিজ্যিক কেন্দ্ৰ। অসম স্পান চিল্ক উদ্যোগ আৰু কাগজ কল জাগিৰোডতে অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ শুকান মাছৰ ব্যৱসায়ৰ ই হৈছে মুখ্য স্থান। এয়া এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শুকান মাছৰ বজাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত কিমান চনত চাহৰ বাগান পাতিছিল? আমি সকলোৱে জানো অসমত চাহৰ আৱিষ্কাৰৰ মূলতে আছিলে ইংৰাজসকল। অপশ্যনসমূহৰ ভিতৰত
পৰিকল্পনা আয়োগৰ প্ৰথমজন উপাধ্যক্ষ। নেক্সট, স্বতন্ত্ৰ ভাৰতৰ 1948 চনৰ প্ৰথম অসম বাজেট কোনে দাখিল কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধিয়ে স্বতন্ত্ৰ ভাৰতৰ প্ৰথমখন বাজেট উত্থাপন কৰিছিল। এই ছিৰিজৰ অন্তিম প্ৰশ্নটো হৈছে অসমে অলপতে কোনটো উৎপাদিত সামগ্ৰীত ভৌগোলিক সংকেত অৰ্থাৎ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাবলৈ সক্ষম হৈছে? ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক, কাজি নেমুত অসমে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অসমত উৎপাদিত কাজি নেমু বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে। এয়াই আছিল আজিৰ ছিৰিজৰ 15টা MCQ। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ